শিৱসাগৰ জিলাত থকা ধৰ্মালয় শ্ৰী শ্ৰী কোৱামৰা সত্ৰৰ চমু ইতিবৃত্ত সম্পৰ্কে জানো আহকচোন। শিৱসাগৰ নগৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে বেতবাৰী মৌজাৰ শুকানপুখুৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১.৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত মহাপুৰুষীয়া পুৰুষ সংহতিৰ ৪ সত্ৰৰ অন্যতম শ্ৰী শ্ৰী কোৱামৰা সত্ৰ অৱস্থিত। দিচাং নদীৰ নিৰিবিলি প্ৰাকৃতিক পৰিৱেশৰ মনোমুগ্ধকৰ স্থানত অৱস্থিত এই সত্ৰই মহাপুৰুষীয়া ধৰ্ম অবিচলিতভাৱে ৰক্ষা কৰি ধৰ্মৰ গাঁথনিৰে সমাজক একত্ৰিত কৰি সত্ৰীয়া কলা সংস্কৃতিৰ বাহকৰূপে সমাজ জীৱনলৈ বিশিষ্ট অৱদান আগবঢ়াই আহিছে। প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা দৃশ্য উপভোগ কৰি আমি আগবাঢ়ি যাওঁ ব'লক শ্ৰী শ্ৰী কোৱামৰা সত্ৰৰ বৰনামঘৰৰ দিশে। ধৰ্মালয় শ্ৰী শ্ৰী কোৱামৰা সত্ৰৰ উৎপত্তিৰ কথা ক'বলৈ গ'লে জয়ধ্বজ সিংহৰ পাছত চক্ৰধ্বজ সিংহই ৰাজপথত উঠি হিন্দু প্ৰথা মতে ডাঙৰ উৎসৱ পাতি ব্ৰাহ্মণ আৰু দৈব্যসকলক বিস্তৰ দান দক্ষিণা দিছিল। ১৬৬৮ চনত ৰাজমাওৰ নিৰ্দেশ মতে চক্ৰধ্বজ সিংহই অনন্তৰায় আতা মহাপুৰুষৰ সংস্থাপনৰ ব্যৱস্থা কৰে। সেইমতে ব্ৰহ্মপুত্ৰ নদীৰ দিবৰুৰ লৰুৱা সুঁতিৰে গৈ পোৱা কোৱামৰা সুঁতিৰ পাৰত থকা ৰাজমাওৰ নিজা বাৰীতে কোৱামৰা বাৰীতে আতাৰ সত্ৰ পাতি দিয়ে। তেতিয়াৰ পৰাই এই কোৱামৰা সত্ৰৰ উৎপত্তি হয়। এয়া কোৱামৰা সত্ৰৰ নামঘৰৰ বাটচ'ৰা। বাটচ'ৰাৰ ভিতৰেদি সোমাই গ'লেই দেখা পাওঁ কোৱামৰা সত্ৰৰ পুথিভঁৰাল। এই সত্ৰৰ প্ৰতিষ্ঠাপক অনন্তৰায় আতাৰ স্মৃতি যোগমীয়া কৰিবলৈ অনন্তৰায় পুথিভঁৰাল নামৰ এটি পুথিভঁৰাল প্ৰতিষ্ঠা কৰা হয়। এই পুথিভঁৰালৰ প্ৰধান উদ্যোক্তা হিচাপে সত্ৰৰ বাসুদেৱ আতাই এই ভূমিকা গ্ৰহণ কৰিছিল। এয়া হৈছে কোৱামৰা সত্ৰৰ বৰনামঘৰ। এয়া হৈছে শংকৰ মন্দিৰ। এই মন্দিৰটি ওখয়ে ৪৫ ফুট আৰু আগৰ আহোম ৰজাৰ দৌল নিৰ্মাণৰ আৰ্হিত মছলা আদিৰে নিৰ্মিত। এয়া কোৱামৰা সত্ৰৰ ৰংগমঞ্চ। লগতে নিৰ্মাণ কৰি থকা হৈছে কোৱামৰা সত্ৰৰ অতিথিশালা। চাওঁ আহক আইসকলৰ নাম। কোৱামৰা সত্ৰৰ জন্মাষ্টমীৰ কিছু দৃশ্য।